হাই দোস্ত ওয়েলকাম টু মাই চেনেল দীপুলছ ব্লগ তো আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ তো আজি ভাবিলোঁ আপোনালোকক এপাত মই অদ্ভুত ধৰণৰ গছ দেখুৱাম যিপাত গছত গণেশ বাবাৰ প্ৰতিমূৰ্তিৰ দৰে তাৰমানে হৈছে তো গছপাত কেনেকুৱা আপোনালোকে ভিডিঅ'টোত দেখাব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব স্ক্ৰিপ্ট নকৰাকৈ বলক আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ দোস্ত এইটো চাওক এইটো আমাৰ পুখুৰী পানী অহাৰ বাবে ইয়াত নেটো দিছিলোঁ আৰু সেইখন আমাৰ বাৰী তো বলক আগতে আপোনালোকক মই গছপাত দেখাম তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দোস্ত মই আজি অকলে যাম বুলি ভাবিছোঁ মোৰ আপাচিখন চলাই তো ভিডিঅ'টো চাই থাকক আৰু আমাৰ ঘৰৰ সন্মুখত যে এল পি স্কুলটো আছে এল পি স্কুলটোত ৱাল বনাই আছে চাওক এয়া চাওক ৱাল বনাই আছে দেখিছেনে তো বলক আৰু দোস্ত ৰ'দো বহুত বেছি দি আছে আজি আৰু দোস্ত ময়ো সেইখিনিতে যাই আছোঁ সেইপাৰে আছে গছডালে সেইখিনি জেগাতে আছে নদীটো থকাৰ বাবে ঘূৰি যাব লগা হৈছে নেউলা ভিতা বজাৰৰ দলংখনৰ সেই পিনেৰে তো যাই আছোঁ চাওক এয়া চাওক দোস্ত পানীত যে দেখুৱাইছিলোঁ ভাঙাখিনিত কি অৱস্থা হৈছে দেখিছেনে চাওক আৰু এই চাওক আৰু ভাঙিছে এইখিনিও যাব এইবাৰ পানী আহিলে আৰু পানী আহিছে তো এতিয়াও পানী বাঢ়ি আছে পানী আহিছে কালি মই আহিছিলোঁ ইমান নাছিলে তো এই পিনেৰে ঘূৰি যাব লাগে তেনেকৈ আগতে এনেকৈ ৰাস্তাটো আছিল কিন্তু এতিয়া নাই এই পিনেৰে ঘূৰি যাব লাগে বাইকো আহি আছে সেই পিনেৰে আহে মই ঘূৰি যাওঁ তো বলক নমাই দিলেও আৰু কেনেকৈ যাব লাগে মই দেখুৱাই দি আছোঁ চাই থাকক এইটোৱে ৰাস্তা এনেকৈ যাব লাগে চাওক এইখিনিত যে বাইকখন দেখুৱাইছিলোঁ এইখিনি মই পালোঁৱে দোস্ত চাওক এই পিনেৰেও যাব পাৰি ৰ'ব পিনেৰে যাওঁ অলপ শ্বৰ্টকাট হ'ব এনেকৈ বাৰীৰ মাজেৰে এইবাৰ যাব লাগিব চাওক আৰু এনেকৈ আগতে যোৱা আছিলোঁ কিন্তু মানুহৰ চটত দি যাব লাগে তো সেইকাৰণে এনেকৈ বাট বন্ধ কৰি দিছে পথটো বন্ধ কৰি দিছে তো এনেকৈয়ে যাব লাগিব চাওক কেনেকুৱা হৈছে পানী উটুৱাই মাটি লৈ গৈছে এইখিনিত মাটিখিনি বহি গৈছে গোটেই আৰু দোস্ত মই নেউলা পিঠা বজাৰ পালোঁৱে যাই আছোঁ এতিয়া নেউলা পিঠা বজাৰৰ মাজেৰে মই যাই আছোঁ দেখিছেনে ইয়া চাওক আজি বজাৰৰ দিন নহয় বাৰু মঙলবাৰ আৰু শুক্ৰবাৰে ইয়াত বজাৰ বহে আৰু নেউলা পিঠা বজাৰত দলং পাই গ'লোঁ চাওক ইয়া চাওক আৰু দোস্ত দলং পাই গ'লোঁ মই চাওক দলঙৰ ওপৰেৰে যাই আছোঁ আৰু আমাৰ ইয়াত ৰাসো হয় এইখিনি জেগাত আৰু এনেকৈ সৰ্থেবাৰীত যাব পাৰি কিন্তু মই এইফালেৰে নাযাওঁ এইফালেহে যাম চাওক এইখিনি জেগাতে দোস্ত ৰাস হয় আমাৰ ইয়াত চাওক যাই আছোঁ এতিয়া বলক আৰু দোস্ত সেইখনে নেউলা পিঠা বজাৰ দেখিছেনে মই তেনেকৈ আহিছিলোঁ অলপ আগতে তো এইটো ৰাস্তাত ছায়া আছে সেইটোত ৰ'দ আছিল গছ গছনি আছে না বহুত সেইকাৰণে ছায়া ইমান ৰ'দ নপৰে এইটো ৰাস্তাত এইখিনি ঠাই পাই গ'লোঁ চাওক আৰু দোস্ত এই পাতে গছ দেখিছেনে মই যে কৈছিলোঁ এইটো দেখিছেনে গণেশ বাবাৰ ফুৰৰ দৰে হৈছে এই পাতে গছপাত আৰু ইয়াত মানুহ থাকে এই পাতক পূজাও কৰে চাওক তো ইয়াৰ পৰাই ভিতৰত যাব নিদিয়ে বোলে ইয়াৰ পৰাই মই সেৱা এটা লওঁ মই ইয়াৰ পৰাই সেৱা লৈ ল'লোঁ এই পাতে গছপাত দেখিছেনে এই পাতে গছডাল ইয়াত শিৱ পূজাও হয় এইটো মন্দিৰ ডাঙৰকৈও হয় ইয়াত ফাংচনো হয় গায়কো আহে 7 দিনমান হয় ইয়াত শিৱ পূজা মই আহিছিলোঁ একবাৰ আৰু সেইখিনিৰে মই আহিছিলোঁ চাওক এইটো ৰাস্তাৰে আহিছিলোঁ মই যি তাৰ পৰা দেখুৱাইছিলোঁ এইখিনি ঠাই এই পাতে গছ দেখিছেনে আপোনালোকে সেইখিনিত আছে দিয়কচোন কেনেকুৱা অদ্ভুত ধৰণৰ গছ আপোনালোকে ভাবি চাওকচোন আপোনালোকে দেখিছেনে এনেকুৱা গছ কমেণ্টত জনাবচোন আৰু দোস্ত মই এতিয়া যাবলৈ লৈছোঁ এই কোনখিনি ঠাইত আছে মই দেখুৱাই দিছোঁ আপোনালোকক চাওক এইখনে বৰ্ড শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰতি সোমবাৰে বন্ধ থাকে স্থান কাইমাৰী গব্লক জানৰপাৰ বুলি কয় এইখিনি ঠাইকে তো আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে তো মই আৰু দোস্ত যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক ছাবস্ক্ৰাইবাৰ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ পাব আপোনালোকে তো আজিলৈ এইখিনি বাই দিয়ক